Hey dosto, welcome back to my YouTube channel Sanu Bara Vlog. Mo huya silu to ধুৱাই লাগিব so বলক আজি অলপমান ভিডিওটো আৰম্ভ কৰে আৰম্ভ কৰাৰ আগতে কি ধৰণৰ কি কৰিবলৈ ভিডিওটো বনাইছো ক'বলৈ চেষ্টা কৰিম তো বলক আজি অলপমান বকিব চেষ্টা কৰিম চাক যেতিয়া মই মানে কেতিয়াবা মানে দোকানত বহি আপোনালোকৰ বন্ধু নিচিনাকে বাচ্চাপত মেছেজ কৰি থাকোঁ তো তেতিয়া সময়তে আৰু মায়ে পাকঘৰত ভাত বনাই থাকে পাকঘৰৰ পৰা দৌৰি আহে মোক কয় একচুৱেলি মই শুই আছিলোঁ মই একদম বৰ হৈ আছোঁ এইকেইদিন গাটো কিবা ভাল লাগে চ' ভিডিঅ' দিয়া নাই কাৰণে ভিডিঅ' দিছোঁ তেনে সময়তে পাকঘৰত কিহত আছিলোঁ মা পাকঘৰৰ পৰা এটা নম্বৰ আনে আৰু মোক কয় এইটো নম্বৰত তোক ফটো এখন পঠাই দেচোন বুলি কয় মানে তেতিয়া মই মাক সুধোঁ হেই মা এইটো কাৰ নম্বৰনো মায়ে কয় এই সৰুতে পঢ়া মোৰ এইটো কি ভাগিনৰ জীয়েকৰ মাহীয়েকৰ পুতেকৰ পাপাকৰ পেহীয়েকৰ ছোৱালী চ' কি বুজিলোঁ কি জানিলোঁ ইমান জংক মংক একো নুবুজিলোঁ মোবাইলত ছেভ কৰিম কেনেকুৱা এনেকুৱা এটা নম্বৰ ভাই আপোনালোকে কওকচোন কেনেকৈ ছেভ কৰিম চিনি নাপাওঁ জানি নাপাওঁ চ' মই আজি শিকাবলৈ গৈছোঁ যিটো নম্বৰ আপুনি মোবাইলত ছেভ নকৰাকৈ ডাইৰেক্ট SMS কৰি দিব পাৰিব মানে নম্বৰটো মোবাইলত ছেভ নকৰাকৈ আমিতো এনেই সাধাৰণ হোৱাটছআপত ছেভ কৰি পেলাইহে আমি যাওঁ চ' এইটো টেকনিকটো শিকাবলৈ আপোনালোকক চেষ্টা কৰিম তো এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ চ' বলক শিকাবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰিম পোনপ্ৰথমে স্ক্ৰীণখনত চাই লওক মই বনাইছোঁ তো সেই দোস্ত পোনপ্ৰথমে মোৰ মোবাইল স্ক্ৰীণখনলৈ সকলোকে স্বাগতম দিয়ক আৰু স্বাগতম তো টেকনিকটো ভালকৈ শুনি ল'ব বুজি ল'ব জানি ল'ব মই কাৰণ এনে ফেক এটা ভিডিঅ' বনাবলৈ চেষ্টা নকৰোঁ সদায় মই ভাবি চিন্তিয়ে ভাবোঁ এটা ভিডিঅ' বনাবলৈ তো বলক ভিডিঅ'টো জানি লওক বুজি লওক বলক চেষ্টা কৰিলেনো কি আহে না পইচা নালাগে না তো বলক শিকাই দিওঁ পোনপ্ৰথমে আপোনাৰ মোবাইলত গুগলটো মাৰি দিয়ক গুগলত গৈ শিকাই আছোঁ ইয়াত মাৰক গুগলত চাৰ্চ কৰিব লাগিব WA.ME তাৰপিছত এই শ্লেছ মই টিপিছোঁ এই শ্লেছটো মাৰক তাৰপিছত যিহেতু ইণ্ডিয়া নম্বৰটো তো 91 তাৰপিছত যিটো নম্বৰ আপুনি মায়ে দিছিলে সেই নম্বৰটো আপোনাক ইয়াত মাৰি দিয়ক আপি কাৰ নম্বৰ ময়ো নাজানো আপুনি যি মাৰি থাকক আপোনাৰ নম্বৰটো মাৰি আপুনি চেক কৰি চাব পাৰে আপোনাৰ আন এটা হোৱাটছআপ নম্বৰত চ' মই মোৰ নম্বৰটো ইয়াত মাৰি চাম মোৰ যিটো নম্বৰ আপোনাক মায়ে দিছে সেই নম্বৰটো আপুনি ইয়াত মাৰি দিয়ক আপুনি হয় কি নাজানো চ' এনেকৈ মাৰি দিয়ক মোৰটোৱে মাৰিছোঁ 96 চ' এনেকৈ মাৰি আৰু চাৰ্চ কৰি দিয়ক নম্বৰটো মাৰি মানে লিখি চাৰ্চ কৰি দিয়ক মই বাৰু চাৰ্চ কৰি দিছোঁ চ' সি আপোনাৰ চিধা একদম হোৱাটছআপলৈ লৈ যাব তো মই ইয়াত বাৰু হাই সীমা দিছোঁ হাই সীমা চ' এনেকৈ দি দিলোঁ চ' হৈ গ'ল নিশ্চয় শিকিলে চ' আপুনিও এনেকৈ টেষ্ট কৰি চাওক চ' বাই বাই আজিলৈ চ' স্ক্ৰীণখনত চাই আহিলে তো অলপমান কিবা এটা সৰু কথা কিন্তু অলপ লাগতিয়াল কথা চ' গম পালে চাগৈ চ' ভাল পালে লাইক কৰিব ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ে যাতে বেলেগেও জানে চ' আজিলৈ বাই মই বাৰু অলপমান শিকাই দিলোঁ চ' মোৰো এইটো এটা প্ৰব্লেম আছিলে মোবাইলত ছেভ নোহোৱাকৈ ভাবিলোঁ তেনেকৈ পঠাই দিব পাৰিম নেকি চ' বাই বাই আৰু মই ইউটিউব চেনেল এইটো দিয়ে চলাই আছোঁ বাৰু মোক কোনো দিয়া চলা কেমেৰা চেমেৰা একো নাই এইটো দিয়ে চলাই আছোঁ চ' চলি যায় এইটো মোৰ এতিয়া 4 মাহমান হৈছে আৰু ল'ম এটা ভাবিছোঁ কেমেৰা অলপমান ভাল কোৱালিটি এটা ল'ম এইটো ভালেই বহুতেই ভাল চ' বাই বাই আৰু মোৰ লগত শুই আছে এইটো আমাৰ বুনুক অকণ দেখাই দিওঁ বুনু ভাই তোক চাই শুই আছে আমাৰ ছাৰ তামান নাক বজাই চ' বাই বাই সেই দোস্ত বাই বাই সকলোৱে ভাল